हेलो ভিউৱাৰ্ছ সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভালে আজি দুপৰীয়া ভাতৰ সাজনো কেনেকৈ কি যোগাৰ কৰিছো তাৰে ভিডিঅ' লৈ আহিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আজি এফালে যাবলৈ ওলাইছো খুব লৰালৰিকৈ মানে বনাইছো আজি বনাবলৈ লৈছো এক কাৰি মই সকলোবোৰ যোগাৰ কৰি লৈছো পিয়াজ আদা ৰসুন বিলাহী আৰু কেইটামান বাদাম লৈছো বাদাম কেইটা মই প্ৰথমতে অকমান গৰম কৰি ললো যাতে মানে কেঁচা ভাৱটো নোহোৱা হৈ যায় মুহাৰিলে বাকলিটো মানে ধুনীয়াকৈ যাতে আতৰি যায় আনফালে কেৰাহী পাতি দিলো তাতে সকলোবোৰ দিয়ে দিছো পিয়াজ আদা ৰসুন বিলাহী প্ৰথমতে অকমান ভাজি লম বহুত একেবাৰে মানে হিজি যোৱালৈকে নাভাজো অকমান গৰম কৰি লম মই এখিনি এটা মিক্সাৰ জাৰৰ মানে পেষ্ট বনাই লম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব সকলোবোৰ জানিবই এতিয়া এনেদৰে মানে অলপ সময় ভজাৰ পিছত কাঢ়ি লৈছো মই এতিয়া যেটো বাদাম লৈছো তাৰ হলনি কাজু বাদাম হ'ব লাগিছিল তেতিয়া বেছি ভাল আছিল যেহেতু মুছৰ এতিয়া নাই হেনেকৈ চলাই দিছো আৰু আনফালে এক কেটা অকমান কাট দি লৈছো যাতে ভাল ফ্ৰাই কৰিলে ভালকৈ মানে তেলটো হুমাই যায় মই যে এই কাটটো দিছো এনেদৰে মানে বেকাকৈ যেতিয়া ফ্ৰাই কৰি গ্ৰেভিত দিম নহয় ডিম কেটা দেখিবলৈ খুব ধুনীয়া লাগে আজি এফালে যাব লগা আছিল খুব সোনকালে মানে লৰালৰিকৈ কি বনাও কি নবনাওকে ফ্ৰিজটো খুলি চালো ভাবিলো ডিম দেখিলো ভাবিলো এক কাৰিকে বনাই দিও খুব সোনকালে হৈ যায় যে এই মই যিখিনি ভাজি ৰাখিছিলো পিয়াজ আদা ৰসুন আৰু বিলাহী এটা পেষ্ট কৰি লম আনফালে একেখিনি তেলতে মই ডিম কেটা ফ্ৰাই কৰি লৈছো মই বহুত বেছি মানে একেবাৰে ৰঙা পৰি যোৱালৈকে ভাজি লোৱা নাই ইয়াৰ লগতে দিছো গোটা গৰম মছলা যেটো পেষ্ট বনাই ৰাখিছিলো যে সেই পেষ্টটো দি দিছো কালাৰটো এনেদৰে মানে ভাজি যদি পেষ্ট কৰি লওঁ নহয় খুব ধুনীয়া কালাৰ আহে এতিয়া অলপ সময় ভাজি লম তাতে নিমখ দিয়ে দিছো মই বহুত বেছি মানে গ্ৰেভি নকৰো অকমান ডাঠ কৰি ৰাখিম নিমখ নিজৰ সোৱাদ অনুসৰি দিব নিমখ দিয়াৰ পিছতো অলপ সময় এনেদৰে ভাজি ৰাখিম আনফালে মছলা এড কৰি দিছো ধনিয়া আৰু গৰম মছলা লগতে দিছো ৰেড চিলি পাউডাৰ অকমান কাশ্মীৰী মিৰ্চ লগতে মিলাই দিছো মানে কালাৰটো যাতে ধুনীয়া আহে এতিয়া মছলাবোৰ দিও অলপ সময় ভাজি লম লগতে কুহুমীয়া গৰম পানী দিম এতিয়া চাকচমান ধুনীয়াকৈ তেলটো ওলাই আহিছে মানে এতিয়া কুহুমীয়া গৰম পানী দি দিছো বহুত বেছি মই পানী দিয়া নাই এই দেখিছেই নহয় অলপে দিছো খুব কম সময়ৰ ভিতৰতে হৈ যায় লৰালৰিকৈ মানে বনাই খাই যাবলৈ একেবাৰে সহজ এতিয়া লগতে ডিম কেটা দি দিছো সম্পূৰ্ণ থালি ৰেডি হৈয়ে গল আজি দুপৰীয়া ভাতৰ থালিখন মানে লৰালৰিকৈ এনেদৰে সজালো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব লগতে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজি লৈ আহিছো বাই বাই